APSC মেইনছ GS5ৰ এটা গুৰুত্বপূৰ্ণ বিষয় অসমৰ হস্ততাঁত খণ্ড পুনৰুজ্জীৱিত কৰা প্ৰাসংগিকতা ৰিভাইভিং আছামছ হেণ্ডলুম ছেক্টৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ উৎপত্তি আৰু তাৎপৰ্য অৰিজিন এণ্ড ছিগনিফিকেন্স অফ নেশ্যনেল হেণ্ডলুম ডে অসমৰ হস্ততাঁত খণ্ডক পুনৰুজ্জীৱিত কৰা 2015 চনৰ জুলাই মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 7 আগষ্টক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰিছিল। লক্ষ্য আছিল হস্ততাঁত শিল্পৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ আৰ্থ-সামাজিক অৱদানক স্বীকাৰ কৰে আৰু ভাৰতৰ ঐতিহ্য সংৰক্ষণ কৰে। স্বদেশী আন্দোলনে ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰি থলুৱা উৎপাদন পুনৰুজ্জীৱিত কৰিব বিচাৰিছিল। অসমত হাতৰ তাঁতশালৰ সাংস্কৃতিক গুৰুত্ব কালচাৰেল ইম্পৰ্টেন্স অফ হেণ্ডলুম ইন আছাম হস্ততাঁত বোৱা অসমীয়া সংস্কৃতিত গভীৰভাৱে শিপাই থকা আৰু বিশেষকৈ গ্ৰাম্য মহিলাসকলৰ এক পৰম্পৰাগত জীৱন ধাৰণৰ পদ্ধতি। অসমীয়া নাৰীক জন্ম শিপিনী বুলি গণ্য কৰা হয়। নিজৰ কাপোৰ বোৱাৰ ক্ষমতা থকা বয়ন পৰম্পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে। জটিল মটিফ আৰু ডিজাইনৰ সৃষ্টি হয়। 1921 চনত মহাত্মা গান্ধীয়ে লিখিছিল প্ৰতিগৰাকী অসমীয়া নাৰী জন্মগতভাৱে বয়নকাৰী আৰু তেওঁ নিজৰ তাঁতশালত সাধুকথা বোৱাব পাৰে। অসমৰ হস্ততাঁত খণ্ডৰ পৰিসংখ্যাগত প্ৰফাইল ষ্টেটিষ্টিকেল প্ৰফাইল অফ আছামছ হেণ্ডলুম ছেক্টৰ কৃষিৰ পিছত অসমৰ দ্বিতীয় বৃহত্তম নিয়োগ খণ্ড চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত লোকপিয়ল 2019 পৰা 20 অনুসৰি 12.69 লাখ হস্ততাঁত ঘৰ 12.83 লাখ শিপিনী হস্ততাঁত উপলব্ধ বোৱাৰ বাবে হাতৰ তাঁতশাল সক্ৰিয় বয়নকাৰী সক্ৰিয় ৱেবাৰৰ সংখ্যা হস্ততাঁত ঘৰুৱা ঘৰ মুঠ ঐতিহ্য বোৱা ঘৰুৱা 12.46 লাখ হস্ততাঁত ৰাষ্ট্ৰীয় হস্ততাঁত শালত অসমে যথেষ্ট অৰিহণা যোগায়। ভাৰত 31.45 লাখ পৰিয়াল আৰু 35.22 লাখ বয়নকাৰী আছে। অসমৰ 91.90% শিপিনী মহিলা। আন ৰাজ্যৰ কমি অহা ধাৰাটোৰ বিপৰীতে অসমত হস্ততাঁত তাঁতশালৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু বেছিভাগ বয়নকাৰীয়ে অংশকালীন, যাৰ ফলত প্ৰতিটো তাঁতশালত উৎপাদনশীলতা কম হয়। কেঁচামালৰ উপলব্ধতা এভেইলেবিলিটি অফ ৰ মেটেৰিয়েলছ অসমে 4বিধ ৰেচম উৎপাদন কৰে। মুগা 165.24 মেট্ৰিক টন 2023 পৰা 24 বিত্তীয় বৰ্ষ এৰি 4063 মেট্ৰিক টন মালবেৰী 12.90 মেট্ৰিক টন ভাৰতৰ ভিতৰতে তৃতীয় বৃহত্তম পাট উৎপাদনকাৰী দেশ অসম। আনাৰস কল বাঁহ আদি প্ৰাকৃতিক আঁহত প্ৰচুৰ পৰিমাণে থাকে। ভৌগোলিক সূচক GI অসমৰ পৰা উৎপাদিত সামগ্ৰী মুগা ৰেচম গামোচা 2023 চনত পঞ্জীয়ন কৰা হৈছে। হেৰাই যোৱা হস্ততাঁত বড়ো এৰী ৰেচম দুখনা গামোচা থলুৱা জ্ঞানৰ দ্বাৰা সমৰ্থিত উদ্ভিদ বনৌষধি আৰু পাতৰ পৰা প্ৰাকৃতিক ৰঙৰ পৰম্পৰাগত ব্যৱহাৰ চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজনীয়তা নিড ফৰ গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন বৰ্তমান অসমৰ হস্ততাঁত খণ্ডক সমৰ্থন কৰিবলৈ কোনো নিৰ্দিষ্ট চৰকাৰী নীতি নাই। এটা বিস্তৃত হস্ততাঁত নীতি য'ত জড়িত চৰকাৰী সমৰ্থন উদ্যোগৰ সহযোগিতা ফলপ্ৰসূ ৰূপায়ণ বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু ভাৰতৰ হস্ততাঁত শিল্পত অসমক প্ৰতিযোগিতামূলক স্থানত স্থান দিবলৈ এইটো অতি প্ৰয়োজনীয়।